ভারতের বুকুত অবাধে চলা অন্যায় অনাচার ব্যভিচাৰৰ অৱসান ঘটাই ধৰ্মচৰ্চা চিৰদিনৰ বাবে চলোৱাই ৰাখিব আৰু এই যুদ্ধতেই বিশ্বৰ কল্যাণৰ বাবে আৰু পুণ্যময় ভাৰত ভূমি উদ্ধাৰৰ বাবে মোৰেই কথা অৰ্জুনৰ আগত প্ৰকাশ কৰিলো মই ধৰ্মতত্ত্ববাদ। যুদ্ধ লাহে লাহে শেষ হৈ আহিছে। ভীষ্ম দ্ৰোণ আদি বীৰসকল যুদ্ধ কৰি ৰণ কৰে ভগ্ন কৰি আৰু দুৰ্বল মন লৈ